হেল্ল' গাইজ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম প্ৰাঞ্জল শইকীয়া আৰু আজি আমাৰ মেইন টপিকটো হৈছে আমাৰ ট্ৰেডিঙৰ কেপিটেলৰ লগত এটা ৰিলেটেড ভিডিঅ' হয়। আপোনালোকে হয়তো আজি যিটো টপিকৰ ওপৰত মই ডিছকাছ কৰিম, বহুতে হয়তো জানিব পাৰে প্ৰপ ফাৰ্মৰ বিষয়ে। আজি আমি প্ৰপ ফাৰ্মৰ ওপৰত আলোচনা কৰিম। একচুৱেলি প্ৰপ ফাৰ্ম হয় কি কেপিটেল প্ৰভাইড কৰা এটা ইণ্ডাষ্ট্ৰি হয়। আৰু প্ৰথম অৱস্থাতে মই ক'বলৈ বিচাৰিছোঁ যে এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক ট্ৰেডিং কৰিবৰ কাৰণে ইনফ্লুৱেঞ্চ কৰা নাই আৰু ইয়াত কোনো ধৰণৰ আমাৰ ট্ৰেডিং ৰিলেটেড বাই চেলৰ কোনো ছিগনেল আমাৰ প্ৰভাইড কৰা নহয়। জাষ্ট এইটো প্ৰপ ফাৰ্ম কেপিটেল কেনেকুৱা, আমি কোনটো জেগাৰ পৰা আমি কেপিটেল চুজ কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰি আমি চুজ কৰিব লাগে বা কেনেকৈ ধৰণে আমাক প্ৰভাইড কৰা হয় ট্ৰেডাৰ্ছসকলক কেপিটেল, এইটোৰ ওপৰত অকণমান জাষ্ট আলোচনা কৰিম। বহুতে হয়তো জানিব পাৰে ভিডিঅ'টো সেইসকলৰ কাৰণে যিসকলে এতিয়ালৈকে প্ৰপ ফাৰ্ম ইণ্ডাষ্ট্ৰিৰ লগত ইণ্ট্ৰডিউচ হোৱা নাই। তো ওৱান্স এগেইন মষ্ট ৱেলকাম। এইখন চাৰ্টিফিকেট আপোনালোকে দেখা পাইছে। এইখন চাৰ্টিফিকেট প্ৰভাইড কৰা হৈছে মোক ডুবাই বেছ এটা প্ৰপ ফাৰ্ম কোম্পানী, ফাণ্ডিং পিপছ হয়। তো ইয়াত তেওঁলোকে চাৰ্টিফিকেটটো প্ৰভাইড কৰা তেতিয়া কৰে যেতিয়া আপোনাক মোক টেষ্ট কৰি আপোনাৰ মোৰ স্কিলটো যেতিয়া দেখিব যে মই ৰুলছ ফ'ল' কৰি মই এটা নিৰ্দিষ্ট তেওঁলোকৰ টাৰ্গেট মই হিট কৰিছোঁ, তেতিয়া তেওঁলোকে আমাক এটা চাৰ্টিফিকেট প্ৰভাইড কৰি এটা কেপিটেল প্ৰভাইড কৰে, যিটো কেপিটেলত ট্ৰেড কৰি এটা পাৰ্চেণ্টেজ মই তাৰ পৰা শ্বেয়াৰ হিচাপে ল'ব পাৰোঁ। এতিয়া কথাটো হ'ল যে আমাৰতো পইচাটো আছে, আমাৰ নিজৰ পকেটৰ পইচা আমি ইনভেষ্টমেণ্ট কৰি লৈ প্ৰফিট কৰাটো বেছি বেটাৰ নে আমি প্ৰপ ফাৰ্মৰ জৰিয়তে আমি ইনকাম কৰাটো আমাৰ কাৰণে বেছি বেটাৰ। এতিয়া কথাটো হৈছে যে আমি প্ৰথম অৱস্থাতে আমি যেতিয়া ট্ৰেডিঙলৈ অহাৰ লগে লগে আমাৰ প্ৰথম মিষ্টেকটোৱে হৈছে একো নজনাকৈ ইউটিউব দেখি ভিডিঅ' দেখি কাৰোবাৰ লাইভ হিষ্ট্ৰী আমি দেখি লগালগ আমি ব্ৰকাৰত আমি পইচা লগাই লৈ এনেই কেণ্ডেলকেইটা দেখি আমি কি কৰোঁ, ট্ৰেড কৰা আমি আৰম্ভ কৰি দিওঁ। সেই অৱস্থাতে আমি ইমান পইচা আমি ডুবাই দিওঁ, পিছত আমি ট্ৰেডিংটো যে এটা কেৰিয়াৰ হয়, যিটো আজি বাহিৰৰ ফাষ্টৰ কাণ্ট্ৰিবিলাকত তেওঁলোকৰ কলেজ স্কুলৰ দিনৰ পৰা তেওঁলোকক ট্ৰেডিঙৰ ওপৰত ষ্টক ট্ৰেডিঙৰ ওপৰত তেওঁলোকক এডুকেশ্যন দিয়া হয়। তো ইমান এটা ভাল ব্ৰাইট কেৰিয়াৰ হয়, সেইটো আমি প্ৰথমতে আমি ফিনিছ কৰি পেলাওঁ। কাৰণ কেলৈ আমি নিশিকা নেমেলাকৈ আমি গেমলিং কৰি ইমান আমি লোকচান কৰি দিওঁ। আৰু পিছত এনেকুৱাও হয় যেতিয়া মোৰ স্কিলটো যেতিয়া লাহে লাহে অহা আৰম্ভ হয়, তেতিয়া মোৰ ট্ৰেড কৰিবৰ কাৰণে মোৰ ওচৰত কেপিটেল নাথাকে। আৰু এটা আমাৰ ৰং কনচেপ্ট আছে যে 5,000 টকা ইনভেষ্টমেণ্ট কৰি আমাৰ মাহত 50,000 টকা বনোৱা। অপশ্যন ট্ৰেডিঙেই হওক, ক্ৰিপ্ট' ট্ৰেডিঙেই হওক বা অন্য ট্ৰেডিঙতেই হওক, কিন্তু এইটো হৈছে কমপ্লিটলি এটা গেমলিং বিহেভিয়াৰ হয়। ট্ৰেডিঙৰ মেইন কনচেপ্টটোৱে হৈছে এটা কেপিটেলৰ ওপৰত আপুনি মান্থলি 5% to 10% যদি উলিয়াইছে, আপুনি এই যিটো 5% বুলি কোৱা হয়, মানে 95% মানুহে ফেইলৰ হয়, বাকী আণ্ডাৰ 5%ে প্ৰফিট কৰিব পাৰে। সেই 5%ৰ শাৰীত যায় যিসকলে মাহত মাত্ৰ 5% বা 10%, আনকি 2%ও আপুনি মাহত যদি বনাব পাৰিছে, তেতিয়া সেই ব্যক্তিজনক সেই 5%ৰ শাৰীত ধৰা হয়। এতিয়া আমি কেপিটেলটো আমাৰ মেক্সিমাম আমি বিলং কৰোঁ মিডল ক্লাছ ফেমিলিৰ পৰা। মোৰ মাহত যদি 50,000 টকা কেপিটেল লাগে, তেতিয়া মোক 50,000 টকা মোক আৰ্নিং লাগে, তেতিয়া মোৰ মাহত কেপিটেল কিমান লাগিব? কেপিটেল মোক 5 লাখৰ পৰা 10 লাখ টকা কেপিটেল থাকিলেহে মাহত মই 50,000 টকা ছিকিউৰ্ড মই ইনকাম কৰিব পাৰোঁ। বহুতে আমি হয়তো 50,000 টকা বা 50 টকা বনাব পাৰোঁ, কিন্তু সেইটো ছিকিউৰ্ড বুলি আমি ক'ব নোৱাৰোঁ কেতিয়াও। কাৰণ সেইটো কৰিবলৈ যাতে আমাৰ একাউণ্টটো বহুতবাৰ ব্ল' হোৱা দেখা যায়। যিটো কাম এতিয়ালৈকে হিষ্ট্ৰীত কৰা নাই। বহুত আছে, কোনোবাই এনেকুৱাও আছে 1,000 টকাৰ পৰা স্কেলিং কৰি নি তেওঁলোকে 1 লাখ টকা বনাইছে, 10 লাখ টকা বনাইছে। কিন্তু সেই ছিষ্টেমটোলৈ আহিবৰ কাৰণেও আমি কিমান পাৰ্চেণ্টেজৰ মানুহ সেই স্কিলটোলৈ আমি যাব পাৰিম। তো আমাৰ মেইন কথাটো হৈছে যিটো এভাৰেজ যোনটো আমাৰ ছাকচেছফুল ট্ৰেডাৰসকলে আমাক ছাজেষ্ট কৰে যে মাহত যদি আমি 5% বা 10% প্ৰফিট বনাব পাৰিছোঁ, দিছ ইজ এনাফ। কাৰণ ট্ৰেডিং ইজ এ কনচিষ্টেঞ্চি বিজনেছ। এইটো এনেকুৱা নহয় আজি মই বহুত লাখ টকা বনাই দিলোঁ, এনেকুৱা নহয়। এইটো আমি প্ৰত্যেক মাহত আমি কনচিষ্টেঞ্চি ফ'ল' কৰি, ৰিস্ক মেনেজমেণ্ট ফ'ল' কৰি ৰেগুলাৰ ইনকাম কৰা এটা প্ৰচেছ হয়। দিছ ইজ এ বিজনেছ, দিছ ইজ এ নট গেম্বলিং। এতিয়া কথাটো হ'ল আমাক যদি 50,000 টকা বা 1 লাখ টকা মাহত ইনকাম লাগে, তেতিয়া আমাক 10 লাখ টকা কেপিটেল লাগে, যিটো আমাৰ প্ৰায়বিলাকৰ নাথাকে। আৰু তাৰ কাৰণে এটা গল্ডেন অপৰচুনিটি হৈছে এই প্ৰপ ফাৰ্ম ইণ্ডাষ্ট্ৰিবিলাক। এই প্ৰপ ফাৰ্ম ইণ্ডাষ্ট্ৰিবিলাকে কি কৰে, তেওঁলোকে এটা আমাক ফিজৰ কাৰণে তেওঁলোকে আমাৰ পৰা ফিজ কালেক্ট কৰে। ফিজ কালেক্ট কৰি তেওঁলোকে আমাক এটা এক্সাম লয়। সেইখিনিৰ ওপৰত যাম। যোৱাৰ আগতে মই যিটো প্ৰফিটো এইটো ইণ্ডাষ্ট্ৰিৰ পৰা কৰিছোঁ, এইটো তেওঁলোকৰ প্ৰফিট শ্বেয়াৰিং, তেওঁলোকৰ নিজৰ পাৰ্চেণ্টেজ কাটিলৈ এইটো যিটো মোক প্ৰফিট শ্বেয়াৰিং হৈছে, এনেকৈ প্ৰফিটটো তেওঁলোকে চাৰ্টিফিকেট প্ৰভাইড কৰে। তো এই কোম্পানীটো যিটো ফাণ্ডিং পিপছ, ইয়াত ফাণ্ডিং পিপছৰ এক্সাম্পল হিচাপে আমি
এক্সাম্পল হিচাপে লৈ ডিছকাছ কৰিম ইয়াৰ ৰুলছবিলাক কেনেকৈ আমি ইয়াত এণ্ট্ৰি কৰিব লাগিব, কি কি কণ্ডিশ্যন থাকে। এনেকুৱা নহয় যে অকল এইটো কোম্পানীহে আছে, বহুত এনেকুৱা কোম্পানী আছে কিছুমান ফেক কোম্পানী বুলি ক'ব নোৱাৰি। ধৰক তেওঁলোকৰ ৰুলছবিলাক প্ৰত্যেকটো কোম্পানী বেলেগ বেলেগ, কিছুমান বহুত হিডেন ৰুলছ থাকে, সেইটো কাৰণে পাছ কৰিবলৈ বহুত অসুবিধা হয়। সেইটো কাৰণে ৰুলছবিলাক আমি কাৰোবাৰ লগত আলোচনা কৰি ডিছকাছ কৰি বা ভালদৰে আমি এনালাইচিছ ইয়াত অপৰচুনিটি দিয়া হৈছে। ইয়াত কি কোৱা হৈছে, ইয়াত এইটো প্ৰথম অৱস্থাত এইটো 0 বুলি এটা আমাৰ একাউণ্ট আছে, 0 টো ইনষ্টেণ্ট একাউণ্ট বুলি কোৱা হয়। ইয়াত ইনষ্টেণ্ট একাউণ্টত ইয়াত কোনো ইভলিউশ্যনৰ দৰকাৰ নাই, কিন্তু ইয়াত ৰুলছ বেছি আছে। 1 ষ্টেপত অকল এটা লেভেল পাছ কৰিলে হৈ যাব, কিন্তু ইয়াত টাৰ্গেট বেছি আছে। নেক্সট আহিলে 2 ষ্টেপত অলপ কমকৈ দিছে মানে টাৰ্গেটটো, আৰু এভাৰেজ মানুহে এই 2 ষ্টেপটোৱে চুজ কৰে, কাৰণ কম্পেৰেটিভলি মানে কি হয়, এই 2 ষ্টেপ চেলেঞ্জটোৱে পাছ কৰিবৰ কাৰণে ইজি হয় মানে অকণমান বাকীবিলাক চেলেঞ্জতকৈ। এতিয়া 2 ষ্টেপটো চিলেক্ট কৰাৰ পাছত মই কেপিটেলটো মই চুজ কৰিম। ছাপ'জ মোক 10 লাখ টকাৰ মোক কেপিটেল লাগে, $10,000 $10,000 মিনছ 9 লাখ ছামথিং হয়, মই ৰাউণ্ড ফিগাৰত কৈছোঁ 10 লাখ টকা। 10 লাখ টকা কেপিটেলৰ কাৰণে মই ফিজ ইয়াত দিব লাগিব কিমান, $66। কিছুমান এনেকুৱা ডিছকাউণ্ট থাকে, যেনেকৈ আপোনালোকে দেখিছে হলিডে ডিছকাউণ্ট আছে এতিয়া 20% ডিছকাউণ্টতো আমি এইটো কৰিব পাৰোঁ। মোৰ চেনেলৰ তলত বায়'ত মোৰ লিংকো আছে, তাৰ থ্ৰুৱেদি গৈ আপোনালোকে কোডটো যেতিয়া তাত টাইপ কৰিব তেতিয়া আপোনালোকে 20% ডিছকাউণ্ট পাই যাব। তো এনেকৈ ধৰণে ইয়াত আমাৰ ডিছকাউণ্ট থাকে, ডিছকাউণ্ট দি মেলি ধৰি লৈছোঁ মই ফিজটো পাৰ্টিকুলাৰ ফিজটো মই প্ৰভাইড কোম্পানীক দিলোঁ। দিয়াৰ পাছত কোম্পানীয়ে মোক ID পাছৱৰ্ড দিব, এটা প্লেটফৰ্মত মই লগ ইন কৰি লৈ তেওঁলোকৰ সেই 10,000ৰ এটা ডিজিটেল মানি যিটো আমাক ডেমো মানি প্ৰভাইড কৰিব, আমি এটা টাৰ্গেট হিট কৰিব লাগিব। আৰু সেই টাৰ্গেটটো প্ৰথম লেভেল ষ্টুডেণ্ট লেভেলত 8% দিব, প্ৰেক্টিচনাৰ লেভেলত 5%, আৰু মাষ্টাৰ লেভেলত আমাৰ কোনো টাৰ্গেট নাথাকে, সেইটো আমাৰ ডাইৰেক্ট একাউণ্ট হৈ যাব। সেই একাউণ্টৰ পৰা যিমান প্ৰফিট কৰিম আমাৰ এইটো এটা পাৰ্টিকুলাৰ আমি পাৰ্চেণ্টেজ এটা তেওঁলোকৰ পৰা পাম। কিন্তু এই প্ৰথম অৱস্থাত যিটো আমি পাৰ্চেণ্টেজ আমি কৰিম, এইটোৰ পৰা আমাক কোনো প্ৰফিট দিয়া নহয়। আৰু এইটো কৰিবলৈ যাওঁতে আমাৰ কিছুমান কণ্ডিশ্যন দিয়ে, যেনেকৈ প্ৰথম অৱস্থাত আমি একেদিনাই কৰিলে নহ'ব, 3 দিন আমি ট্ৰেড কৰিবই লাগিব। তাত ধৰি লৈছোঁ মই একেদিনাই 7% উঠাই দিলোঁ, বাকী দুদিনত মই 0.5% বা এনেকৈ মিলাই লৈ মই যদি বাকী দুদিন ট্ৰেড কৰি দিওঁ তেতিয়াও হৈ যায়। আৰু 8% উঠাবলৈ যাওঁতে মই এদিনত মই 5%তকৈ বেছি লছ কৰিব নোৱাৰিম। মানে মোৰ একাউণ্টটো হৈছে $10,000, কিন্তু এদিনত মই 500হে ইউজ কৰিব পাৰিম। তাৰ পৰা 500 যদি হিট হৈ যায় তেতিয়া মোৰ একাউণ্টটো কি হ'ব, ব্ৰিচ হৈ যাব। আৰু টোটেল কিমান লোকচান কৰিবি, মাত্ৰ 10%। মানে 10,000ৰ পৰা যিদিনাই মোৰ লোকচান হৈ আহি 9,000 হৈ যাব, সেইদিনাই মোৰ একাউণ্টটো ক্ল'জ হৈ যাব অট'মেটিকেলি। সেইটো কাৰণে আমি 10 লাখ টকা কেপিটেলটো দিলেও সেইটো একচুৱেলি 10 লাখ টকাৰ নহয়, মানে 10,000ৰ নহয়, একচুৱেলি আমাক 1,000ৰহে আমাক কেপিটেল দিয়া হৈছে। আমি তেনেকৈ ভাবি আমি ট্ৰেড কৰিব লাগিব। আৰু যেতিয়া আমি পাছ কৰাৰ পাছত আমি ট্ৰেড কৰিলোঁ, ট্ৰেড কৰাৰ পাছত আমি প্ৰফিটটো আমি উইকলি চুজ কৰিব পাৰোঁ, টিউজডে, তেতিয়া আমি 60% পাম। বাই উইকলি যদি চুজ কৰোঁ তেতিয়া 80% শ্বেয়াৰিং পাম। অন ডিমাণ্ড এটা অপশ্যন আছে 90%, তাৰপাছত মান্থলি আছে, মান্থলি আমি কিমান পাম, 100% প্ৰফিট শ্বেয়াৰিং আমি পাব পাৰোঁ। এইটো ডিপেণ্ড কৰিব আমি কোনটো চুজ কৰিম। বেছিভাগে বাই উইকলিটোৱে চুজ কৰে। বাই ডিফল্ট কিছুমান থাকে, কিছুমান আমি এড অন কৰিব লাগে। এড অন মানে ধৰি লৈছোঁ ইয়াত এতিয়া কি আছে, পিছত এইখিনি মই চাবলৈ চেক নকৰোঁগৈ, যেতিয়া আমি চেক আউট যেতিয়া কৰিম এই পেকেজটো তেতিয়া আমাৰ তাত আহি যায়। ধৰি লৈছোঁ মোক অন ডিমাণ্ড পে' আউট লাগে, হয়তো অন ডিমাণ্ড পে' আউট কি কৈছে, এক্সট্ৰা আৰু 10% মই পে' কৰিবলগীয়া হয়, মানে $6 মোৰ তেতিয়া বাঢ়ি যাব যিটো ইভলিউশ্যন ফিজটো। তেনেকৈ আমি কিছুমান এড কৰি ল'ব পাৰোঁ। আৰু এই ৰুলকেইটাৰ উপৰিও আৰু কিছুমান ৰুল থাকে, যিবিলাক ৰুল আমি বহুতে নাজানো। যেনেকৈ নিউজ ট্ৰেডিং ৰুল থাকে, কিছুমান কোম্পানীত নিউজৰ যিখিনি ৰুল থাকে, সেই নিউজৰ ৰুলবিলাক আমি ফ'ল' যদি নকৰোঁ, ট্ৰেড কৰি থকা অৱস্থাতে আমাৰ একাউণ্টটো উৰি যাব পাৰে, ক্ল'জ হৈ যাব পাৰে। তো সেইটো কাৰণে অকল এই ৰুলখিনি নহয়, বাকী ৰুলবিলাকৰ ওপৰতো কি কি আছে সেইখিনি ৰিচাৰ্চ কৰাৰ পাছতহে আমি এটা কোম্পানী আমি চুজ কৰিব লাগে। আৰু গ্ল'বেল মাৰ্কেটত এইটো এটা ডাঙৰ অপৰচুনিটি হয়। যে গ্ল'বেল মাৰ্কেটত এই অপৰচুনিটিটোৰ কাৰণে আজি ৱৰ্ল্ডত যিমানবিলাক লিডিং ট্ৰেডাৰ আছে, যিবিলাক আমি দেখিছোঁ, লেম্বৰগিনি, BMW এইবিলাক লৈ তেওঁলোকে যে লাইফষ্টাইলৰ ভিডিঅ'বিলাক যে প্ৰভাইড কৰি থাকে, তেওঁলোকে কি কৰে, তেওঁলোকে এনেকুৱা নহয় যে 1 লাখ টকা কেপিটেলটো তেওঁলোকে 10 কোটি টকা বনাই দিছে, সেই তেনেকুৱা ট্ৰেডাৰ নহয়। তেওঁলোকে নিজৰ স্কিলটো ইম্প্ৰুভমেণ্ট কৰি এনেকুৱা ফাৰ্মবিলাকৰ পৰা তেওঁলোকে কেপিটেল লয়। এতিয়া মই ধৰি লৈছোঁ ইয়াত 100K যোনটো একাউণ্ট আছে, এই একাউণ্টটো যিসকল ট্ৰেডাৰে ইউজ কৰি আছে, মাহত যদি তেওঁ 5% প্ৰফিট উলিয়ায়, অনলি 5% উলিয়াটো এজন ডিচিপ্লিন ট্ৰেডাৰৰ কাৰণেতো বহুত ডাঙৰ কথাও নহয়। তো
তো 5% তেওঁ যদি প্ৰফিট উলিয়ায় তো মাহৰ ইনকাম হৈছে তেওঁ $5,000 মিনছ 4,50,000 rupees ইন এ মান্থ আৰু গ্লোবেল মাৰ্কেটত যাবৰ কাৰণে যিটো ফৰেক্স মাৰ্কেটত যাবৰ কাৰণে আমাৰ ইণ্ডিয়াত কমপ্লিটলি লিগেল নহয় তো সেইটো কাৰণে বহুত আমি চেলেঞ্জো ফেচ কৰিবলগীয়া হয় প্ৰপ ফাৰ্ম ইণ্ডাষ্ট্ৰিটো এটা এনেকুৱা এটা ইণ্ডাষ্ট্ৰি যিটো ইণ্ডাষ্ট্ৰিত আমি খুব সুন্দৰভাৱে আমি গাইডলাইন ফ'ল' হৈ আমি ইয়াৰ পৰা আৰ্নিং কৰিব পাৰোঁ তো সেইখিনি বেলেগ চেপ্টাৰ হৈ যায় কেনেকৈ ধৰণে আকৌ হ'ব এইটো এনেকুৱা কিছুমান কণ্ডিশ্যন আছে তো কিন্তু প্ৰপ ফাৰ্ম ট্ৰেডিংটোৱে হৈছে আমাৰ বিশেষকৈ যিসকলৰ কেপিটেলটো বহুত কম আছে আমাৰ স্কিল আছে আৰু যিসকলে ট্ৰেডিং কেৰিয়াৰটো আমি এটা বহুত আগলৈ আগবঢ়াই লৈ যাবলৈ বিচাৰোঁ তেওঁলোকৰ কাৰণে একমাত্ৰ অপৰচুনিটি হৈছে আমাৰ কাৰণে প্ৰপ ফাৰ্মবিলাক তো সেইটো কাৰণে প্ৰপ ফাৰ্মত ট্ৰেড কৰিবৰ কাৰণে আমি বহুত ডিচিপ্লিন হ'ব লাগে নিজৰ খুচিমতে আমি ট্ৰেড কৰিব আমি নোৱাৰোঁ সেইটো কাৰণে মাৰ্কেটৰ ওপৰত সম্পূৰ্ণ টেকনিকেল নলেজ ৰিস্ক মেনেজমেণ্টৰ ওপৰত নিজৰ মাষ্টাৰী নিজৰ চাইক'লজি এইখিনি ডেভেলপমেণ্ট কৰিহে আমি ইয়াত প্ৰপ ফাৰ্মৰ পৰা একাউণ্টখিনি আমি ট্ৰেড কৰিব লাগে তো এইখিনি ভিডিঅ' আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ আৰু নেক্সট নতুন কণ্টেণ্ট লৈ আপোনালোকৰ মাজলৈ আহিম আশা কৰোঁ এইখিনি আপোনালোকৰ যিসকলে প্ৰপ ফাৰ্মৰ বিষয়ে আজিলৈকে শুনা নাই বা ইমান আইডিয়া নাই তেওঁলোকৰ কাৰণে যথেষ্টখিনি সুবিধা হৈছে আৰু কিছুমান আপোনালোকৰ কাৰণে ভেলুৱেবল ভিডিঅ' লৈ নেক্সট টাইম আকৌ লগ পাম তো আজিলৈ থেংক ইউ